পেট্ৰল নোহোৱাকৈ কেনেকৈ চলাব আপোনাৰ স্কুটিখন তাকো বৈজ্ঞানিক পদ্ধতিৰে আজি শিকাম মই আপোনালোকক সেইটো বৈজ্ঞানিক পদ্ধতি গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব সকলোৱে জানে যে পেট্ৰল ডিজেল এইবিলাক বস্তুৰ যি অভাৱনীয় মূল্য বৃদ্ধি হৈছে তাৰপিছতো আমি চলাব লাগিব আমাৰ স্কুটি বা বাইকখন তাকো পেট্ৰল নোহোৱাকৈ কেনেকৈ আৰু সেই টেকনিকটো লুকাই আছে আমাৰ এই স্কুটিখনৰ ভিতৰতে আজি মই আপোনালোকক সেই বিষয়ে ক'বলৈ গৈ আছোঁ সম্পূৰ্ণ বৈজ্ঞানিক তথ্য মানে বৈজ্ঞানিক পদ্ধতিৰে এই টেকনিকটো উলিওৱা হৈছে আৰু মই নিজে আচলতে খুব বেছি লাভৱান হৈছোঁ সেইকাৰণে মই আপোনালোকক আগত এই পদ্ধতিটো শিকাবলৈ আহিছোঁ প্ৰথমে আপোনালোকে কি কৰিব লাগিব আপোনাৰতো ডেফিনেটলি স্কুটি বা বাইক এখন থাকিবই লাগিব আৰু এই বাইক বা স্কুটিখনত পাৱাৰ ছাপ্লাইটো আহেনে নাহে সেইটো বহুত বেছি ইম্পৰ্টেণ্ট এই টেকনিকটো ইউজ কৰোঁতে কাৰণ আমাৰ বাইক বা স্কুটিখন কেতিয়াও অকল পেট্ৰলত নচলে আমাৰ কাৰণে ইয়াত ইলেক্ট্ৰিচিটি পাৱাৰো লাগে কাৰেণ্টো লাগে তো প্ৰথমে আপুনি এটা কাম কৰিব আপোনালোকৰ যিটো চাবিটো আছে চাবিটো আপোনালোকে অন কৰিব অন কৰি আপোনালোকে চাব মিটাৰটো অন হৈছে নে নাই হোৱা মিটাৰটো অন হৈছে মানে স্কুটিখনত কাৰেণ্টটো পাই আছে তাৰপিছত আপোনালোকে চেক কৰিব 2 নম্বৰতে হৰ্ণটো অ'কে হৈ আছে তাৰপিছত ধুনীয়াকৈ আপুনি দুইখন হাত ইয়াত দিলে তাৰপিছত আপোনালোকে ঠেলক পৰিৱৰ্তন